পক্ষত চাওক আপোনালোকে ছ'চিয়েল মিডিয়াৰ মাধ্যমত কোনোবাই কেনেকৈ কি এংগেলত বা কথা কৈছে সেইখিনি বস্তু মই ক'ব বিচাৰোঁ যিহেতু ৰিজৰ্ট বুলি ক'লে অকল ইয়াত নাই যিহেতু বৰকুণ্ডতো আছে আৰু ইয়াত যিটো আমাৰ জাবৰতলা BCDC আণ্ডাৰত যিটো ৰিজৰ্ট আছে এইখিনি হোৱাৰ পিছত আমাৰ যিকেইটা লোকেল যিকেইটা মানুহ ওচৰ চুবুৰীয়া মানুহবিলাক আছে তেখেতে তাতে কাম কৰিব পাই আছে আৰু সেই কাম কৰি থকাৰ কাৰণে সিহঁতৰ পৰিয়ালখন চলাব পাৰিছে তো সেইকাৰণে আমি ভাবোঁ যে যোনে বা যি চৰকাৰে বনাইছে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ধন্যবাদ জ্ঞাপন কৰাৰ কাৰণটো হ'ল এইটোৱে যেহেতু তাতে হোৱাৰ কাৰণে এই ওচৰ চুবুৰীয়া মানুহবিলাকে আহি তাতে অলপ টাইম পাছো কৰে তাতে বহিব পায় ওচৰ চুবুৰীয়া মানুহ পইচা পাতি দিব নালাগে এটা ইয়াত বহুত মানুহে কথা ওলাইছে যেহেতু BPPৰ কথা মই ক'ব বিচাৰোঁ যে তাতে বোলে অবিনাশৰ যিটো ৰিজৰ্ট তাতে বোলে মদ পানী খাই মানুহবিলাক তাতে থাকে তাতে বেয়া কাম তেনেকৈ কি বহুত ধৰণৰ কথা আমি শুনিবলৈ পাই আছোঁ কিন্তু আমাৰ মতে বা মোৰ জানা মতে তেনেকুৱা কোনো ধৰণৰ মেছেজ এতিয়ালৈকে ওলোৱা নাই তেনেকুৱা যদি উদ্দেশ্য আহিছে তেনে ক্ষেত্ৰত তেওঁলোকৰ কিবা প্ৰমাণ আছে চাওক মোৰ মতে এতিয়ালৈকে জানিব পৰা মতে এতিয়ালৈকে কোনো তেনেকুৱা প্ৰমাণ দিব পৰা নাই যদি প্ৰমাণ দিব পাৰিলে হয় যেহেতু ওদালগুৰিত আমাৰ DC আছে তেখেতে নিশ্চয় কিবা এটা ব্যৱস্থা কৰিলে হয় মই সেইটো বুলি ভাবোঁ আজি যেহেতু ৰিজৰ্ট বন্ধ কৰিব লাগে বা এনেকুৱা কাৰ্যবিলাক চলি থাকে ৰিজৰ্টত সেনেকুৱা ছ'চিয়েল মিডিয়াত বহুখিনি কৈছে নাই নাই সেইটো চাওক আমাৰ পলিটিকেল লেভেলৰ মাধ্যমৰ যোগেদি এতিয়া বহুত মানুহে বহুত ধৰণৰ কথা কয় সেইকাৰণে মই ভাবোঁ যে আমাৰ যিটো ৰিজৰ্ট আছে ৰিজৰ্ট যেনেকুৱা আছে তেনেকুৱা থাকিব দিয়ক পলিটিকেল লেভেলত পলিটিকেল খেলক মই সেইটো বুলি ভাবোঁ কিন্তু ৰিজৰ্টলৈ কোনো ইয়াত উদ্দেশ্য নাই মোৰ মতে এতিয়া ৰিজৰ্ট ওচৰত আহি পেলাই আপোনালোকৰ এৰিয়াখন ডেভেলপ হোৱা যেন ভাবেনে আপোনালোকে নাই নিশ্চয় কাৰণ কিয় আমাৰ যিহেতু পাহাৰ এৰিয়াৰ ভিতৰত যিহেতু ৰিজৰ্ট বনোৱা হৈছে ইয়াত কমচে কম 2 কোটিমান টকাৰ ৰাস্তা এটা হৈ গ'ল ৰাস্তা হোৱাৰ কাৰণে বহুত মানুহ অহা যোৱা কৰিব পাৰি আছে যিটো চিন্তাই কৰা নাছিলোঁ আমি যিহেতু প্ৰমোদ চৰকাৰ অহাৰ পিছত তেখেতে সেই ৰিজৰ্টখন তেখেতে মানে উদ্ঘাটন কৰিছিলে তেখেতে গোটেইটো বস্তু তেখেতে চাই মিলি গুচি গৈছে সেইকাৰণে আমি প্ৰমোদক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ ৰিজৰ্ট যিজন মানুহ অবিনাশ দৈমাৰ তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি যে অজুহাত দেখুৱালে তেওঁলোকে কিবা ষড়যন্ত্ৰ ৰাজনৈতিক ষড়যন্ত্ৰ থকা বুলি ভাবে নেকি আপোনালোকে চাওক বিৰোধী দলবিলাক চবে সেইটো চিন্তা কৰে কাৰ অজুহাতো কাৰ বিৰোধ কিবাটো সমস্যাটো আনিব পাৰে সেইটোকে দেখাই পালে সিহঁতে কৰিব বিচাৰে কি ক'ব এতিয়া বৰ্তমান ৰিজৰ্টত থাকিব লাগে নালাগে নাই বৰ্তমান আমাৰ মতে ৰিজৰ্ট আছে থাকিব সদায় দিন থাকিবলৈ আমি অনুৰোধ কৰোঁ